নমস্কাৰ সান্তানাস ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই স্কোৱাছৰ পায়সৰ ৰেচিপি এটা লৈ আহিছোঁ। হয়তো বহুতে খাইছেই, তথাপি মই বনাইছিলোঁ কাৰণে দিছোঁ আৰু সোৱাদ হয় খাবলৈ। আহকচোন চাওঁ। এতিয়া মই ইয়াত দুটা স্কোৱাছ লৈছোঁ। স্কোৱাছ দুটা ভালকৈ বাকলি গুচাই ধুই কাটি ল'ম। এয়া মই বাকলি গুচাই ধুই কাটি লৈছোঁ। এতিয়া এইখিনি মই পিহনাত মিহিকৈ পিহি ল'ম। এইখিনি পিহা হৈ গ'ল। ইয়াত পানী বহুত ওলায় পিহি থোৱা স্কোৱাছৰ পৰা, সেই পানীখিনি নিদিব, পানীখিনি টুকি ৰাখিব। এতিয়া কেনেকৈ বনাই চাওঁ আহক। মই গেছত কেৰাহী এখন গৰম হ'বলৈ দিছোঁ, তাতে ঘিউ দিছোঁ। ঘিউখিনি এতিয়া গৰম হ'বলৈ দিছোঁ। গৰম হোৱা ঘিউখিনিত মই এতিয়া পিহি ৰখা স্কোৱাছখিনি দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে লৰাই ভাজ খাবলৈ দিম। জুইটো কমাই দিব আৰু লৰাই লৰাই মাজে মাজে ঢাকি দিব। স্কোৱাছৰ কেঁচা গোন্ধটো যাতে নাথাকে, কেঁচা ভাৱটো আঁতৰালৈকে ভাজিব লাগিব। এনেদৰে মাজে মাজে লৰাই লৰাই ঢাকি দিব। এতিয়া ইয়াত মই ইলাচি কেইটামান গুটি উলিয়াই অলপ থেতালি দিছোঁ। আপোনালোকে গুড়ি ইলাচি গুড়ি থাকিলেও দি দিব পাৰে। এতিয়া ইয়াত মই গাখীৰ দিছোঁ। গাখীৰ প্ৰায় মই 2 কাপ 2.5 কাপমান দিছোঁ। এতিয়া স্কোৱাছখিনি সিজিবলৈ দিম। এনেদৰে লৰাই লৰাই গাখীৰখিনিতে স্কোৱাছখিনি সিজাই ল'ব লাগিব। মাজে মাজে লৰাই লৰাই থাকিব যাতে তলত লাগি নধৰে। এতিয়া মই ইয়াত খিচমিচ দিছোঁ আৰু কাজু কেইটামান দিছোঁ। এতিয়া এনেদৰে লৰাই থাকিব মাজে মাজে। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। এতিয়া মই ঢাকি দিছোঁ। মাজে মাজে লৰাই লৰাই
গাখীৰখিনি শুকাবলৈ দিব। এতিয়া ইয়াতে মই কনডেন্স মিল্ক দিছোঁ, ঘৰতে বনোৱা। আপোনালোকে কিনা মিল্ক মেড আদিও দিব পাৰে। প্ৰায় 200 গ্ৰামমান মই দিছোঁ। আৰু কনডেন্স মিল্ক দিয়াৰ কাৰণে মই চেনি নিদিওঁ। আপোনালোকে এইটো গাখীৰতো বনাব পাৰে কনডেন্স মিল্ক নিদিয়াকৈ, তেতিয়া চেনি দিব লাগিব। খাবলৈ বৰ সোৱাদ হয়। আপোনালোকে স্কোৱাছ আৰু অমিতা, জাতিলাও, ৰঙালাও সকলোবোৰ এনেদৰে বনাই খাব পাৰিব। কিছুমানে স্কোৱাছ, অমিতা এইবিলাক খাই বেয়া পায়, গতিকে এনেদৰে বনাই দিলে নিশ্চয় খাব। এতিয়া ইয়াতে মই ফুড কালাৰ অলপ দিছোঁ। এইটো অপশ্যনেল, আপোনালোকে নিদিলেও কোনো কথা নাই, কিন্তু দেখাত ধুনীয়া হ'ব বুলিয়েই দিছোঁ। খাবলৈ সোৱাদটো একেই থাকে, আপোনালোকে নিদিলেও কোনো কথা নাই। এতিয়া মোৰ প্ৰায় পায়সখিনি হৈ গৈছে আৰু। প্ৰায় সিজি গ'ল স্কোৱাছখিনি। এয়া মোৰ স্কোৱাছৰ পায়স ৰেডি হৈ গ'ল। আপোনালোকে বনাই খাই চাবচোন আৰু মোক কমেণ্ট কৰি জনাব। খাবলৈ বৰ সোৱাদ হয়। তেনেহ'লে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।